Namaskar friends, welcome back to my another video. আপোনালোকেতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ মালিক মুকেশ আম্বানীৰ পাহাৰ সদৃশ সম্পত্তিৰ কথা জানেয়ে, কিন্তু আজি আমি গুজৰাটৰ এজন বিজনেছমেনৰ সঁচা কাহিনী কথা ক'বলৈ গৈ আছোঁ, যিয়ে মুকেশ আম্বানীক চেৰ পেলাবলৈ সক্ষম হৈছিল, যিয়ে অকল ভাৰততেই নহয় গোটেই পৃথিৱীত ব্যৱসায়ৰ এক সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিল। হয়, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ গৌতম আদানীৰ কথা। গৌতম আদানী, যাৰ প্ৰকৃত নাম হৈছে গৌতম শান্তিলাল আদানী, তেখেতৰ জন্ম 1962ৰ 24 জুন তাৰিখে গুজৰাটৰ আহমেদাবাদত হয়। এটা সময়ত তেখেতে টকাৰ অভাৱৰ কাৰণে কলেজ বাদ দিব লগা হৈছিল, কিন্তু আজি তেখেতৰ এয়াৰপোৰ্ট, বন্দৰগাহ, কয়লাৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰীলৈ সকলোবোৰৰ মালিক গৌতম আদানী। তো বলক তেনেহ'লে আজি আমি আলোচনা কৰিম তেখেতৰ ব্যৱসায়ৰ আৰম্ভণি, তেখেতৰ ব্যৱসায়ৰ মূলমন্ত্ৰ কি কি। তাৰ মাজতে আৰু এটা কথা কওঁ, যদি আপোনালোকে আমাৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো অলপমান হ'লে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1978 চনৰ কথা। ঘৰৰ আৰ্থিক অনাটনৰ বাবে তেখেতে 1978 চনত কলেজ বাদ দিব লগা হৈছিল আৰু কামৰ কাৰণে তেখেতে হাবাথুৰি খাব লগা হৈছিল। এদিন তেখেতে বুকুত ডাঙৰ সপোন বান্ধি লৈ গুজৰাটৰ পৰা মুম্বাই আহি পালে। মুম্বাইত আহি তেখেতে কামৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল, কিন্তু কিছুদিন পাছত তেখেতে ডায়মণ্ড ছাপ্লায়াৰৰ কাম এটা বিচাৰি পালে আৰু 3 বছৰ এই কামটো কৰি থকাৰ পাছত তেখেতে ডিচাইড কৰিলে যে মই এই কামটো নিজাববীয়াকৈ কৰিব পাৰোঁ, আৰু তেখেতে জাবেৰী বাজাৰত ডায়মণ্ড ব্ৰ'কাৰেজ কোম্পানীৰ আৰম্ভ কৰে, আৰু তেনেকৈ তেখেতৰ প্ৰথম ব্যৱসায়ৰ আৰম্ভণি হয়। তেখেতৰ ভাগ্য উদয় হৈছিল 1981 চনত। তেখেতৰ ভায়েকে যিকোনো বস্তু পেকেটিং কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ কোম্পানী এটা কিনিছিল, কিন্তু তেখেতৰ ভায়েকে সেই কোম্পানীটো চলাবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছিল, কাৰণ সেই কোম্পানীটোত ব্যৱহাৰ কৰা ৰ' মেটেৰিয়েল হিচাপতকৈ কম হৈছিল আৰু বাহিৰৰ দেশৰ পৰা ইম্পৰ্ট কৰিব লগা হৈছিল। আৰু সেই সুযোগ লৈ তেখেতে 1988 চনত ইম্পৰ্ট আৰু এক্সপৰ্টৰ ব্যৱসায় আৰম্ভ কৰিছিল, আৰু সেই কোম্পানীটোৰ নাম আছিল আদানী এক্সপৰ্ট, আৰু পিছত সেই কোম্পানীটোৰ নাম সলাই আদানী এণ্টাৰপ্ৰাইজ ৰখা হৈছিল। আৰু এই কোম্পানীটোত মেটেল, এগ্ৰিকালচাৰৰ প্ৰডাক্টৰ লগতে কাপোৰৰ কাম হৈ আছিল, আৰু কিছু বছৰ পিছতে এই কোম্পানীটো আৰু আদানীৰ বহুত ডাঙৰ নাম হৈ গ'ল, আৰু 1994 চনত আদানী এণ্টাৰপ্ৰাইজ শ্বেয়াৰ বজাৰত লিষ্ট হৈ গ'ল। পিছত 1995 চনত যিয়ে তেখেতক আজিৰ এই পৰ্যায়ত থিয় হ'বলৈ সক্ষম কৰিছে, আৰু তেতিয়া তেখেতে আৰম্ভ কৰিছিল বন্দৰগাহৰ বিজনেছ, আৰু তেতিয়া গুজৰাটৰ আটাইতকৈ ডাঙৰ বন্দৰ মুন্দ্ৰা পোৰ্ট কিনিবলৈ সক্ষম হৈছিল। মুন্দ্ৰা পোৰ্ট কিনাৰ পিছত তেখেতে 1998 চনত আদানী পোৰ্ট এণ্ড লজিষ্টিক কোম্পানীৰ গঢ় লৈ উঠিছিল, কিন্তু আজি সেই মুন্দ্ৰা পোৰ্ট ভাৰতৰ ভিতৰত নাম্বাৰ 1 বন্দৰগাহ, য'ত 1/4% মাল ইম্পৰ্ট আৰু এক্সপৰ্ট কৰা হয়, আৰু মুন্দ্ৰা পোৰ্টক স্পেচিয়েল ইকনমিকেল জ'ন হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে, আৰু এনেকৈয়ে তেখেতে তেখেতৰ নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰি গৈ থাকে। আৰু আমি আমাৰ ঘৰত ব্যৱহাৰ কৰা ফৰ্চুনৰ পৰা আৰম্ভ কৰি দালি, চাউল, আটা আদিকে ধৰি বিভিন্ন ব্যৱসায় কৰিবলৈ তেখেতে সক্ষম হৈছিল, আৰু এনেকৈয়ে ব্যৱসায় কৰি তেখেতে আমাৰ ভাৰতৰ নাম্বাৰ 1 বিজনেছমেন মুকেশ আম্বানীক 2022 চনত চেৰ পেলাই তেখেতে নাম্বাৰ 1 বিজনেছমেন হিচাপে স্বীকৃতি লাভ কৰিছিল। সঁচাকৈ এটা ইণ্টাৰেষ্টিং কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে তেখেতৰ এই কাহিনীৰ পৰা আমি গম পালোঁ যে মানুহে কৰিব নোৱাৰা কাম একো নাই, কিন্তু এনেকুৱা কাম কৰিবলৈ মানুহক হাৰ্ডৱৰ্কৰ প্ৰয়োজন। আৰু 2023 বৰ্ষৰ সমীক্ষা অনুসৰি বৰ্তমান তেওঁৰ সম্পত্তি $5,430 crore,
আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম